70 FZ version 3 আছে ইয়াতে 70,000 only 60,000 220 পালচাৰ 38,000 আহিব 68,000 আহিব এখনৰ প্ৰাইচ 32,000 আহিব গাড়ী বঢ়িয়া কণ্ডিশ্যনত আছে কিন্তু এখন 45,000ত গ্লামাৰ আছে হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজি আকৌ আহিছোঁ মই কালাপাহাৰত আৰু কালাপাহাৰৰ ওচৰৰ মেইন ৰাস্তাৰ ওপৰত এখন ছেকেণ্ড হেণ্ড বাইকৰ শ্বপ আছে পিছত আপোনালোকে দেখা পাইছে এইটো ছেকেণ্ড হেণ্ড বাইকৰ শ্বপ বহুতেই কম প্ৰাইচত বাইক আছে আপোনালোকে দেখা পাইছে মোৰ পিছত বহুত বাইক ৰাখা আছে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ইয়াত আছে বাইকখিনি ইয়াত দাদা আছে দাদা আপোনাৰ নামটো কি আছিল মোৰ নাম সুৰজিত হাজং আৰু আপোনালোকৰ এড্ৰেছটো অলপ কৈ দিলে ভাল আছে আমাৰ কালাপাহাৰ ৰোড আছে দাদা আমাৰ এই বাইকখিনি যিমানখিনি আমাক দেখালে এতিয়া বাইকৰ আপোনাৰ ডাউন পে'মেণ্ট বা ফাইনেন্সিয়েল কিবা হেৰি আছে নেকি ফাইনেন্স হৈ যাব 30% গাড়ী লৈ 30% ডাউন পে'মেণ্ট 30% পে' কৰিলে আমি গাড়ী দি দিব তাৰ বাকীখিনি এমাউণ্ট গুৱাহাটী হ'ব অল আছাম নহয় মানে অল আছাম নহয় খালি গুৱাহাটীত ফাইনেন্স হ'ব গুৱাহাটীত ফাইনেন্স হ'ব তেতিয়াহ'লে বলক আমি এখনকৈ বাইক চাওঁ আৰু ফাৰ্ষ্টত কোনখিনিৰ পৰা চাওঁ ভিতৰৰ পৰা চাওঁ নে বাহিৰৰ পৰা চাওঁ ভিতৰৰ পৰা চাওঁ ভিতৰত বহুতখিনি এক্টিভা স্কুটি আছে 5G 19 অঁ এইখনত কিমান দাম আছিলে এইখনৰ দাম আহিব 45,000 এইখন আৰু এইফালে 2018 আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 45,000 আহিব এইটো হোল্ডাৰ হয় আৰু এইখন এইটো আহিব আপোনাৰ 35 গোটেইটো এক্টিভা আছে ন ইয়াতে এই লাষ্টখন মেট্ৰ' কিমান আছে এইটো এইটো কিমান হ'ব এইটো 35 আৰু এইখিনি এইটো এক্টিভা হয় এইখন এক্টিভা কিমান চনৰ আছিলে 48,000 আহিব কিমান চনৰ আছিলে গাড়ী 2019 চনৰ আৰু সেইখন এইটো আপোনাৰ 14 এক্টিভা 38,000 আহিব এইটো বিঅ হয় অঁ 2014 চনৰ এইখনৰ প্ৰাইচ আপোনাৰ প্ৰাইচ 42 আৰু এইফালে এখন আছে মাষ্টাৰ মেট্ৰ' 35,000ত মেট্ৰত পাব আৰু এইফালে বাইকখিনি চাওঁ ভিডিঅ'টো বেছি দীঘল হৈ যাব যদি গোটেইটো দেখাওঁ আমি এইফালে আৰু এখন এক্টিভা আছে এইখন কিমান চনৰ আছিল 45,000ত পাইছে এইখন এক্টিভা এইখন কিমান চন মডেল আছিল এইটো 2018 চনৰ আচ্ছা দাদা এই গাড়ীখিনি লোৱাৰ পিছত গোটেই কাগজ অ'কে কৰি দিয়াৰ পিছত প্ৰাইচ গোটেই কাগজ অ'কে কৰি দিয়াৰ পিছত হ'ব ইঞ্চুৰেঞ্চ পলিউশ্যন গোটেইটো ঠিক আছে ন বাকী এইখন R15 হয় 2020 মডেল এইটো আপোনাৰ আহিব 1,20,000 আৰু এইখন পালচাৰ 180 পালচাৰ এইটো 14 হয় 2014 মডেল এইটো আপোনাৰ 58,000 আহিব আৰু এইফালে আছে এইফালৰ পৰা চাওঁ আমি আৰু এইফালে আছে আপাচিখন এইটো 18 হয় 2018 মডেলৰ হয় আৰু এইখনৰ প্ৰাইচ আহিব আপোনাৰ 68,000 আহিব এইখনৰ প্ৰাইচ আৰু এইফালে এখন আছে পালচাৰ এইখন 18 মডেল 2018 মডেল আৰু এইখনৰ প্ৰাইচ 82,000 আহিব গাড়ী বঢ়িয়া কণ্ডিশ্যনত আছে কিন্তু এখন আৰু এইফালে আছে গ্লামাৰ এখন 2014 মডেল এইটো আপোনাৰ আহিব 45,000ত গ্লামাৰ আছে তাৰপিছত এই এখন চাইন অঁ এইটো আপোনাৰ এনেকুৱাই আহিব 45 আৰু এইখন এইটো গ্লেমাৰ হয় 2014 এইটো আপোনাৰ আহিব 62 আৰু FZ আহিব এতিয়া আপোনাৰ 70 FZ ভাৰ্চন 3 আছে ইয়াতে 70,000 অনলি আৰু ইয়াত আছে আৰু এখন অঁ এইখন 45,000ত এইখন দিছা আৰু এইখন FZ ভাৰ্চন 2 এইটো আহিব মানে 60,000 ভাৰ্চন 2 হ'লেও গাড়ীখন নতুন আছে কিন্তু মানে হয়তো অলপ ধূলি বহি আছে হয় না নতুন আছে গাড়ীখন আৰু এইফালে আৰু এখন আছে এইখন কি এইটো স্প্লেণ্ডাৰ এইখন এইটো 22 মডেল হয় 2022 মডেল হয় 68,000 আহিব আৰু এইখন 220 মডেল হয় 2014 মডেল
এইখনৰ প্ৰাইচ 60,000 220 পালচাৰ। আৰু ভিতৰত বহুতো বাইক আছে, আপোনালোকে চাই লওক। গুদামত DOCO চব আছে। আৰু এইটো হ'ল দোকানৰ এড্ৰেছ। যদি আপোনালোকে পাৰ্চেছ কৰে আহিব। আৰু ডিছকাউণ্ট ভিডিঅ' চাই আহিলে কিবা এটা ডিছকাউণ্ট হ'ব নে নাই? ভিডিঅ' চাই আহিলে আৰু কিবা এটা ডিছকাউণ্ট পাই যাব। আপোনালোকে এড্ৰেছৰ এই দোকানৰ কণ্টেক্ট নাম্বাৰ ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া থাকিব। আপোনালোকে আহিব, ভিজিট কৰক আৰু বাইক বা এক্টিভা স্কুটি যি পাৰ্চেছ কৰে কৰক, অতি কম প্ৰাইচত পাই যাব আপোনালোকে।